গাইছ RST09 ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ আকৌ এটা নেক্সট ধামাকা ভিডিঅ' লৈ তো আজি আমি গৈ আছোঁ ৰাইজৰ খানা আছে তো তাত গৈ আছোঁ তো কালি পূজা আছিল আজি মানে খানা হ'ব তো তাতে গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব মজা পাব সকলোবোৰ দেখুৱাম খানা বনোৱা খানা ৰান্ধা সব মানে পূজা থূজা কৰা হয় আৰু তাত তো বেলা ভাষা হয় তো সেইবিলাক সব দেখুৱাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেখাই থাকিম আপোনালোকে চাই থাকিব আৰু ধামাকা হ'ব হেল্ল' গাইছ খানা বনোৱাৰ কাৰণে এইবিলাক লোড কৰি আছোঁ আৰু পিলপিলিত হাই আহিল কি ইউটিউবাৰ হাই টিংকি গছ কালিকো 20,000 দি দিয়া আছে ওকে তো খানা হ'ব তাকৰা খানা হ'ব হেল্ল' গাইছ এইবিলাক হৈছে খানা আজিৰ ব্ৰইলাৰ মাংস 4টা हेलो गाइस तो हमार जर्नी स्टार्ट तो বিলাক সব গৈ আছো তো আজি তামাম হ'ব খানা নাৰিকল চাপ নাৰিকল হেল্ল' গাইজ এইটো হ'ল জেঠ মাহৰ পূজা আৰু তাত মানে নদীত খানা খোৱা হয় সেইকাৰণে আজি ভিডিঅ' বনাবলৈ লৈছোঁ তাৰমানে 6 মাছত হয় ধান কাটাৰ বিলাক হয় মন্দিৰতে পূজা তাতে খায় আৰু মাছ মাংস নাখায় নিৰামিষতে মন্দিৰটো সেইকাৰণে নিৰামিষ আৰু আজি মানে জেঠ মাছৰ পূজাটো নদীত খায় না বাহিৰত সেইকাৰণে মাংস দি তো গৈ আছোঁ খাবলৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো চন্দ্ৰপুৰা বজাৰ ইয়াতে আমি তাৰমানে বজাৰ কৰোঁ আৰু ইয়াতে তো এইটো চাওক চন্দ্ৰপুৰা বজাৰটো আপোনালোকে আমাৰ সেইফালে দি যাব লাগে চিধাই আমাৰ ঘৰটো লাল মাটি আজি মানে তামাম হ'ব খানা তামাম হ'ব নেচাৰেল জেগা চাপখানি আপোনালোকে এইটো হ'ল ফাৰ্ম কয় ফাৰ্ম তো হেল্ল' গাইছ ইফালেৰে যাব লাগিব আমাক ইফালে বাই চাইড দিয়া তো গৈ থাকোঁ আপোনালোকে দুইফালে ৱাল গছ গছনি আৰু মাজেদি ৰাস্তা কিমান ধুনীয়া লাগিছে তো আপোনালোকে দেখাই পাই আছে ইমান ধুনীয়া লোকেশ্যন তো আপোনালোকে আহিব পাৰে বহুত ধুনীয়া লাগে এইবিলাক জাগাবিলাক চাবলৈ ফুৰিবলৈ আপোনালোকে আহিব পাৰে আৰু বিল্ডিংবিলাক চাওক বহুত ধুনীয়া লাগিছে কে তিনিটাই বিল্ডিং কে আৰু এইবিলাক ফাৰ্ম হয় এইবিলাকত মানে কিবা থাকে আৰু ফাৰ্ম গছ গছনি বহুত গছ গছনি আছে এইটো থকা ৰাখে আৰু এইবিলাকত গছ গছনি এইবিলাক দেখাই পাই আছে তিৰপাল গছ গছনি আৰু পিছফালে চাওক আপোনালোকে তো সেইবিলাক মহ বহুত কেইটা মহ তো আপোনালোকে দেখাই পাই আছে তো আমি ঘূৰিলৈ ইফালেৰে যাব লাগিব এইবিলাক চব লবাৰ গছ চব মানে বহুত ডাঙৰ বাগান আৰু ইয়াতে খানা খোৱা প্লেচটো সেইটো হ'ল ব্ৰইলাৰ 4টা আনি থৈছে তো পিলপিলি দি আহিলোঁ আমি তো এইবিলাকে বাচন বৰ্তন হাৰি পুতলা চব মানে এইটো বস্তু কিমান ধুনীয়া লাগিছে চাওক কেকেৰা বেকেৰা কিমান ধুনীয়া আৰু যেনে আৰ্ট অকাৰ ষ্টৰি দেখে আৰু গছটো বহুত ধুনীয়া জেগা পুৰা খালচা মানে কোনো নাই নদীৰ ওচৰতে এইটো টাইটানিক জাহাজ বিল্ডিং বনাইছে আৰু নতুনকৈ অফিচ এটা কি অফিচ কয় নাজানো তো এইটো ইয়াত মানে পূজা কৰি মূৰ্তি দিছে আৰু এইটো লবাৰ গছৰ মানে এনেকৈ মানে লবাৰ বনাই আৰু কাটি মানে গছটো কাটি ইয়াত এনেকৈ কৰি লাগি থৈ আৰু আঠা ওলাই থাকে আৰু এইবিলাকত জমা হয় আৰু এইটো প্লাষ্টিকৰ কিবা টকৰ দৰে এইবিলাকে এনেকৈ থয় লবাৰবিলাক শক্ত হ'বলৈ
তেতিয়াহে চকটো হ'লে মানে মিচিঙত দিব আৰু চাওক আপোনালোকে গাখীৰৰ দৰে দেখে গাখীৰ চূণ এইবিলাকৰ দৰে দেখে তো এইটো মিচিংটো ইয়াতে মানে কৰে আৰু বনায় দুটা আছে মিচিং এটাৰ সেইফালেতো ডিজাইন বনায় আৰু এনেকুৱা কৰি বনায় আৰু এইটো বনাই থৈছে শুকাই থৈছে মানে চফ্ট হ'বলৈ এইবিলাক ডিজাইন বনাইছে চাওক ফুল ফুল দেখে আৰু ভাল এইবিলাকৰে মানে ফুটবল ক্ৰিকেট বল এনেকাৰে বনাই চাগে লৱাৰ এনেকুৱা লাগিল আৰু তো নিজৰ কাম নিজে ব্যস্ততাত লাগি পৰিছে খানা বনাব লাগিব নহয় তো এইবিলাকে তো শাক পাচলি কাটি আছে আৰু মাংসত দিবলৈ এইবিলাক আলু আৰু লাবৰা পটল তিয়হ পিঁয়াজ তো চাউল ধুই আছে এটি মানে জুই মানে ৰেডি কৰি আছে আৰু বনাবলৈ এইটো লাবৰাটো দিলে বনাই আছে এনেকৈ তো চাই থাকক ভিডিঅ'টো বহুত ডেঞ্জাৰ হ'ব আৰু এইবিলাক দাইল আৰু ৰঙালাওটো লাবৰাটো একেবাৰে বহা দিছে আৰু মই তিয়হ কাটি আছোঁ খাবলৈ চালাড খাবলৈ চালাড নহয় আমি চাটনি খাম আৰু আগতীয়া কৰি খাম আৰু এইটো মানে ট্ৰেডিশ্যনেল জংঘলত অহা আৰু থকথকি বুলি তাৰমানে আদা ৰচুন পেষ্ট কৰিবলৈ ইয়াতে মানে নিজৰ কামত নিজে লাগি আছে আৰু এইবিলাক মাংস কাটি আছে ব্ৰইলাৰটো আৰু এইটো বেলাঘৰ হয় বেলাঘৰ বনাই আছে বেলাঘৰ মানে বেলা নাৱৰ দৰে বেলাঘৰটো নহয় বেলা মানে এইবিলাকে মানে নদীত বচাবলৈ লাগে আৰু ইয়াত পূজা কৰা হয় আৰু সেইফালে ভাত বনাই আছে আৰু এইটো নদীটো কাষতে তো এতিয়া খানা বনাব আৰু পিঁয়াজ দিলে মাংস বনাব মানে কালাৰ হ'বলৈ দিছে আৰু পিঁয়াজবিলাক সেইটো লাবৰাটো বনাই থৈছে বহুত ধুনীয়া লাগিছে বহুত টেষ্টি হ'ব দেখাতে কয় আৰু দালিটো তো মাংসটো দিলে অলপ টাইম লৰাব আৰু লৰাই আছে তো হলদি মছলা চব দিলে আৰু তো এইবিলাকে চালুক পিঁয়াজ ৰচুন কাটি থৈছে আৰু তো মছলা দি আছে মানে শেষে হোৱা নাই আৰু আমি গাঁৱলৈ আহিলোঁ নদীটোত এইটো পাকাৰে মানে কুটকুটি বনাই থৈছে তো ইফালেৰে যাব পাৰি আৰু যাবৰ কাৰণে দিছে আৰু ধুনীয়াকৈ বনাই দিছে নদীটো ইমান ধুনীয়া ফেচিলিটি কি ক'ম আৰু তো এইবিলাক এইটোৱে হ'ল গৌৰাং নদী আৰু নদী গ'লে মানে এইফালে গৌৰাং পাৰ্কটো পায় আৰু রোদ হই না মানা গধূলি হোৱানা মোরে তো সকলোৱে পানীত নামি গ'লো এইফালে কোণাত বহুত গৰম পানীবিলাক ইমান যি গৰম দিছে মানে পানী গৰম হৈ উঠিছে তো মাজত খানিক অলপ ঠাণ্ডা আছে তাতে আমি গৈছোঁ সকলোৱে বহুত ধুনীয়া লাগিছে ইমান গৰম দিছে ন সেইটো মই হয় অলপ খালি চাহ কালাৰ দি এই যে মাংস ভাত হয়ে গেছে এরা ভাত আরো ভাত বনাব এই চাউল আছে পানি গরম দিছে এটা আছে দালি এটা আছে হারা কাটা মাংসর পিস আর মোৰ ৰাইজে বহি আছে দৰ্শক গিলা আৰু মানুহ আহি আছে এই যে আহিছে নদীৰ কিনাৰত তো হেল্ল' গাইজ 3টা মানে বাজিল তো আমি খানা পিনা আৰম্ভ কৰি দিওঁ আৰু কি কৰোঁ ইমান দেৰি থাকি ভোক লাগিছে নহয় তো সকলোৱে নিজৰ কাম নিজে লাগি পৰিল আৰু ভাত চাক ধোৱা ধুই মাংস ধোৱা সকলোৱে চেংৰাবিলাক তো খাবলৈ বহিছে
আগত মানে ডাঙৰ মানুহবিলাকক দিছোঁ আৰু খাবলৈ, কাৰণ সিহঁতে মেইন না কি কয়। তো এইবাৰ আমাৰ খানা পাল্লা আহিলে চব লাবৰা আৰু দালি আৰু মাংস, কিমান ধুনীয়া কালাৰ আছে। ইতিকবাৰ কি আছে মাংস ক মাংস কি হৈছে ঠিক আছে হয় নেকি চেচি ভাল যদি মাংস এইটো মানে কিবা দিয়া আছে মানে অ' আচ্ছা আচ্ছা। হেল্ল' গাইজ, ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিল, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে। তো আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই, টাটা।